এই মুহূৰ্তে লৈ আহিছোঁ এক বিগ ব্ৰেকিং। অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিচিংসকলৰ বাবে এক ভাল খবৰ। চৰকাৰে লৈ আহিছে এই ভাল খবৰটি। অসমৰ ভূমিপুত্ৰ মিচিংসকলৰ বাবে এই ভাল খবৰটি। পুনৰ জনাইছোঁ এই গুৰুত্বপূৰ্ণ খবৰ। মিচিংসকলৰ বাবে চৰকাৰে লৈ আহিছে এক ভাল খবৰ। মিচিংসকলৰ বহুদিনীয়া এক দাবী পূৰণৰ দিশে চৰকাৰে আগবাঢ়িছে। কি এই ভাল খবৰ আমি জনাই আছোঁ সবিশেষ। মিচিংসকলৰ বাবে ঘোষণা কৰা হৈছে এই ভাল খবৰটি। জুনাইত মন্ত্ৰী পীযুষ হাজৰিকাৰ মুখেৰে ঘোষণা কৰিছে এই ভাল খবৰটি। খবৰটো নেকি আমি জনাই আছোঁ আপোনালোকক। খবৰটি হৈছে এতিয়াৰে পৰা মিচিংসকলে আলি আই লৃগাঙত লাভ কৰিব চৰকাৰী বন্ধ। অসমৰ মিচিং অধ্যুষিত 10খন জিলাত লাভ কৰিব এই বন্ধ। পুনৰ জনাইছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। এতিয়াৰে পৰা মিচিংসকলে আলি আই লৃগাঙত লাভ কৰিব চৰকাৰী বন্ধ। মিচিংসকলৰ এক দীৰ্ঘদিনীয়া দাবী আছিল আলি আই লৃগাঙত তেওঁলোকে চৰকাৰী বন্ধ লাভ কৰাটো, আৰু আজি এই দাবী পূৰণৰ দিশে আগবাঢ়িছে চৰকাৰে। জুনাইত মন্ত্ৰী পীযুষ হাজৰিকা ঘোষণা কৰিছে এই কথা। জুনাইত মন্ত্ৰী পীযুষ হাজৰিকা এই সম্পৰ্কে কি কৈছিল শুনক আপোনালোকে। মই দিব পাৰোঁ আপোনালোকৰ লগত হাত চাপৰি বজাই আছিল। এতিয়া দিম নে পাছত দিম? এতিয়া লাগিব? ঠিক আছে। ভূপেন প্ৰভু ডাঙৰীয়াই ভাষণত ক'লে যে আলি আই লৃগাঙত আমাৰ MSc অধ্যুষিত 10খন জিলাত বন্ধ ঘোষণা কৰিব লাগে। বাকীখিনি কওঁনে? বাকীখিনি শুনিব নুশুনিব? ঠিক আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ফোন কৰিলোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াক ভূপেন পেগু ডাঙৰীয়াৰ হৈ, ৰণোজ পেগু ডাঙৰীয়াৰ হৈ, আমাৰ প্ৰধান বৰুৱা ডাঙৰীয়াৰ হৈ, পৰমানন্দ চাৰেঙীয়া ডাঙৰীয়াৰ হৈ অনুৰোধ কৰিলোঁ যে আমাৰ নেতৃবৃন্দই কৈছে আৰু জোনাই ধেমাজি অঞ্চলৰ ৰাইজৰো এইটো এটা আশা যে আলি আই লৃগাঙৰ কাৰণে আমি বন্ধ ঘোষণা কৰিব লাগে। আৰু তেওঁলোকৰ প্ৰপ'জেল হ'ল 10খন জিলাত বন্ধ দিব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়া একে এষাৰে ক'লে যে তই ৰাজহুৱাকৈ ঘোষণা কৰিয়া আৰু অতি সোনকালে আমি চৰকাৰী নটিফিকেশ্যন কৰিম আৰু আলি আই লৃগাঙত 10খন জিলা বন্ধ দিম। আপোনালোকক আমি কিমান সন্মান কৰোঁ, কিমান শ্ৰদ্ধা কৰোঁ, এয়া হয়তো এটা সৰু উদাহৰণ। আপোনালোকে যি ইচ্ছা কৰে আমি তাকে দিবলৈকে চেষ্টা কৰোঁ। এইকেইদিন ক'ৰবাত দেখি আছিলোঁ যে সকলোৰে উৎসৱত বন্ধ দিয়া হয়, আলি আই লৃগাঙত বন্ধ দিয়া হোৱা নাছিলে। আজি সেইটোও হৈ গ'ল আৰু মোৰ মুখৰে এইটো ঘোষণা কৰিবলৈ পাই অত্যন্ত সুখী হৈছোঁ, গৌৰৱান্বিত অনুভৱ কৰিছোঁ। যিকি নহওক আমি সকলোৱে জানো যে যোৱা 2.5 বছৰ আগতে আমি দ্বিতীয়বাৰৰ কাৰণে অসম চৰকাৰলৈকে আহিলোঁ। আমাৰ বিজেপি, AGP, গণশক্তি আৰু UPPLৰ সন্মিলিত শক্তি বা আমাৰ মিত্ৰজোঁটে আমি শাসনলৈকে আহিলোঁ। মোৰ সেইখিনি সময়ত মনত আছে, নিৰ্বাচনৰ সময়ত মনত আছে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া নিৰ্বাচনৰ কেম্পেইন কৰি ফুৰিছিলে তেতিয়া কেইটামান প্ৰতিশ্ৰুতি দিছিলে অসমৰ ৰাইজক উদ্দেশ্যি। তাৰে এটা প্ৰতিশ্ৰুতি আছিলে যদি আমি অসম চৰকাৰলৈকে দ্বিতীয়বাৰৰ কাৰণে আহোঁ তেতিয়াহ'লে আমি 5 বছৰত 1 লাখ ল'ৰা ছোৱালীক, 1 লাখ নিবনুৱা যুৱক যুৱতীক চৰকাৰী চাকৰি দিম। প্ৰতিশ্ৰুতি দিছিলে নে নাই? মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে। তাৰ পাছত প্ৰতিশ্ৰুতি দিছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে যদি আমি চৰকাৰলৈকে পুনৰ ঘূৰি আহোঁ, আমাৰ যিসকল মহিলাই মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈছে আৰু যিসকলে ঘূৰাই দিব পৰা নাই, তেওঁলোকৰ অলপ অসুবিধা হৈ আছে, সেই গোটেই টকাখিনি আমি অসম চৰকাৰৰ তৰফৰ পৰা মাইক্ৰ' ফাইনেন্সৰ বেংকবিলাকক মাৰি দিম আৰু মহিলাসকলক বিপদৰ পৰা উদ্ধাৰ কৰিম। কৰিছোঁ নে নাই কওক? পৰ্যায়ক্ৰমে কৰিলোঁ নে নাই? পৰ্যায়ক্ৰমে কৰি আছোঁ। তাৰ পাছত আপোনালোক সকলোৱে জানে যে আমাৰ যোৱা বিধানসভা নিৰ্বাচনৰ ঠিক 1 বছৰৰ আগৰ পৰা আমি অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিছিলোঁ। বিশেষকৈ অসমৰ 23 লাখ মহিলাক আমি অৰুণোদয় দিছিলোঁ। যিসকল মহিলা বিধৱা, যিসকল মহিলা বিয়া নহ'ল, যিসকল মহিলাৰ বিয়া হৈছিল, কিবা বিশেষ কাৰণত বিয়াখন ভাঙি থাকিলে, তেওঁলোকক আমি মাহত 830 টকাকৈ দিয়াৰ ব্যৱস্থা কৰিছোঁ। হয়নে নাই কওক? মনত আছেনে নাই? আমাৰ জোনাইতো 18,000 মানুহে পাইছিল তেতিয়া। আমাৰ জোনাই সমষ্টিত 18,000 মানুহে পাইছিল। মোৰ জাগিৰোড সমষ্টিত প্ৰথমবাৰ 17,000 মানুহে পাইছিল।
এই 18,000 মানুহে যে পাইছিলে, এই 18,000 মানুহে পোৱাৰ পাছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল, আমি যদি আকৌ চৰকাৰ বনাওঁ, অৰুণোদয় টকা কেইটা আমি প্ৰত্যেক বছৰে বঢ়াই 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 লৈ গৈ থাকিম। বঢ়াবলৈ নাই, কওক বঢ়াবলৈ নাই। প্ৰথমে আমি কিমান দি আৰম্ভ কৰিছিলো? 830 টকা দি আৰম্ভ কৰিছিলো। তাৰ পাছত আমি একবাৰ কি কৰিলো? আমি 1,000 টকা দি আকৌ আৰম্ভ কৰিলো। তৃতীয়বাৰ আমি কিমান দিলো? 1250 টকা দিলো। আৰু মই আশা ৰাখো অতি সোনকালে অসমৰ অৰুণোদয় পৰিয়ালসমূহে, আমাৰ অৰুণোদয় পোৱা মাতৃ ভগ্নীসকলে 1450 টকা অতি সোনকালে পাব।